আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নতুন সংসদ ভৱনৰ ছাদত নিৰ্মাণ কৰা অশোক স্তম্ভটো উদ্ঘাটন কৰে। এই সমাৰোহ অনুষ্ঠানত পূজা অৰ্চনাও কৰা হয়। ব্ৰঞ্জৰ দ্বাৰা নিৰ্মিত এই ৰাষ্ট্ৰীয় প্ৰতীকটোৰ মুঠ ওজন ৯৫০০ কিলোগ্ৰাম আৰু উচ্চতা ৬.৫ মিটাৰ। প্ৰতীকটোৰ যাতে কোনো ক্ষয় ক্ষতি নহয় তাৰ বাবে ৬৫০০ কিলোগ্ৰাম ওজনৰ ষ্টীলৰ ষ্ট্ৰাকচাৰ এটাও স্তম্ভটোক ধৰি ৰাখিবলৈ বনোৱা হৈছে। আজিৰ সময়ত যিটো ঐতিহ্যমণ্ডিত সংসদ ভৱন আছে তাৰে কাষতে নিৰ্মাণ কৰি থকা হৈছে এই নতুন সংসদ ভৱনটো। ত্ৰিকোণীয় আকৃতিৰ হ'ব লগা ভাৰতৰ এই নতুন সংসদ ভৱনটোৰ নামত আনুমানিক ৯৭১ কোটি টকা খৰচ হ'ব বুলি কোৱা হয় আৰু ইয়াক নিৰ্মাণৰ দায়িত্ব টাটা প্ৰজেক্ট লিমিটেডক দিয়া হৈছে। ২০২০ চনৰ ডিচেম্বৰৰ পৰা নিৰ্মাণ কাৰ্য চলি থকা এই প্ৰকল্পটো ২০২২ অক্টোবৰ-নৱেম্বৰ মাহলৈ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। নতুন সংসদ ভৱনটোত লোকসভাৰ ৮৮৮ জন, ৰাজ্যসভাৰ ৩৮৪ জন আৰু যুটীয়া অধিৱেশনৰ বাবে ১২৭২ জনৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে। এই বছৰৰ সংসদৰ শীতকালীন অধিৱেশন নতুন সংসদ ভৱনত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'।